গুৱাহাটী বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ প্ৰথম সাংবাদিকত নাম ভৰ্তি কৰিছোঁ। মোৰ ঘৰ চিৰাং জিলাৰ আৰু মোৰ হবি হ'ল মই বড়ো ট্ৰেডিশ্যনেল নৃত্য কৰি ভাল পাওঁ আৰু লগতে বড়ো ট্ৰেডিশ্যনেলৰ ধুনটো মানে বাঁহীত উঠাই ভাল পাওঁ, মানে বাঁহী বজাব ভাল পাওঁ। নমস্কাৰ, গুৱাহাটী বিশ্ববিদ্যালয়। আজিৰ এই সভাৰ উপস্থিত তাৰ বাইদেউ আৰু মোৰ মৰমৰ দাদা বাইদেউ আৰু বন্ধু বান্ধৱীসকল, মই প্ৰথমতে মই আপোনালোক সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু হিয়া মৰম যাচিছোঁ। এতিয়া মই মোৰ চিনাকি দিবলৈ ওলাইছোঁ। মোৰ নাম শ্ৰীমংসা স্বৰ্গীয়াৰী। মই বাক্সা জিলা চালবাৰীৰ পৰা আহিছোঁ। মই ভৱানীপুৰ হাছিনাপুৰ বিজলী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী বড়ো বিভাগত সম্পূৰ্ণ কৰি আহি বৰ্তমান মই ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ স্নাতকোত্তৰ মহলাৰ প্ৰথম সাংবাদিকত এজন ছাত্ৰ। মোৰ ৰুচিসমূহ ক'ব গ'লে বেছিকৈ মই খেল ধেমালিৰ লগত জড়িত আৰু মই মাজে সময়ে আমাৰ বড়ো বৈশাগু ডেন্স কৰি ভাল পাওঁ। তুমি বাঁহী আনিছানে? আনিছে দাদা, কিন্তু মোৰ নিজৰ বাঁহী নহয়, মোৰ নিজৰ বাঁহীটো ঘৰত হৈ আহিছোঁ। সিহঁতে হোষ্টেলৰ পৰা দাদাসকলে মোক আনি দিছে, মানে এতিয়া ইমানখিনি ক'ব নালাগে, বাঁহী আনিছো মানে আনিছো। লোৱা ঠিক আছে। बयजों लांबाय मोनदां। এইগৰাকীও চিমালি পঢ়া চাগে। চিমতে কি কৰিম বুলি ভাবিছে? मेथाइआव नै এই লাই বজাব, তুমি নাচিবা, হ'ব? लगाओ।